পৰীক্ষা আছিল এতিয়া এডিআৰই আটাইতকৈ অসমৰ ডাঙৰ পৰীক্ষা হ'ল এইবাৰ 12 লাখ 13 লাখ ল'ৰা ছোৱালীয়ে এডিআৰই পৰীক্ষা দিছে চাকৰি কম কিন্তু মানুহৰ মনত এটা অদ্ভুত আস্থাৰ পৰিৱেশ সৃষ্টি হৈছে যে পঢ়া শুনা কৰিলে আমি চাকৰি পাব পাৰো আৰু ইয়াৰ প্ৰতিফলন ক'ত ঘটিছে আন্দোলন নোহোৱা হৈছে শিক্ষানুষ্ঠানবিলাকত পঢ়াৰ পৰিৱেশ ভাল হৈছে আৰু মধ্যভোগীবিলাক নোহোৱা হৈছে মুখ্যমন্ত্ৰী হিচাপে কিমান কাম কৰিব পাৰিছো নোৱাৰিছো মই নাজানো কিন্তু এই যে যুৱক যুৱতীৰ মাজত আস্থাৰ নতুন পৰিৱেশ এটা গঢ়ি উঠিছে চাকৰি টকা পইচা নোহোৱাকৈ চাকৰি পোৱা এডিআৰই পৰীক্ষা মেট্ৰিকতকৈ ডাঙৰ পৰীক্ষা হোৱা আৰু স্বচ্ছতা OMR চিটখনো পাব পাৰে কুৱেশ্যনক চেলেঞ্জ কৰিব পাৰে কুৱেশ্যন পেপাৰ ঘৰত লৈ আহিব পাৰে আমি এটা নতুন পৰিৱেশ আৰম্ভ কৰিলো অসমত শিক্ষকৰ চাকৰিলৈ মই স্বচ্ছতা আনিছিলো টেটৰ নিযুক্তিৰ জৰিয়তে আমাৰ সমাজ ব্যৱস্থালৈ এটা ডাঙৰ পৰিৱৰ্তন আনিব পাৰিছিলো মই ভাবো ইতিহাসে এই কথাবোৰক কেতিয়াবা নহয় কেতিয়াবা মূল্যাঙ্কন কৰিব অসম চৰকাৰে কৰ্মচাৰীসকলক পিতৃ মাতৃ বন্দনাৰ কাৰণে এইকেইটা দিন ছুটি দিছে কৰ্মচাৰীসকলক অনুৰোধ কৰিম এইকেইটা দিন পিতৃ মাতৃক সান্নিধ্য দিয়ক সেই সোণোৱালী শৈশৱলৈ উভতি যাওক মনবিলাক খুব ভাল লাগিব মনবিলাক পবিত্ৰ হ'ব আৰু আপোনাৰ ল'ৰা ছোৱালীৰ লগতো আপোনাৰ সম্পৰ্কক আপুনি নতুনকৈ অনুভৱ কৰিব যেতিয়া আপুনি পিতৃ মাতৃৰ সান্নিধ্যত 5টা দিন কটাই পুনৰ পৰিয়াল আৰু কৰ্মৰ ক্ষেত্ৰলৈ